হেল্ল' গাইজ, আজি মই দেখুৱাম ইমানবোৰ মাছ কিয় শুকুৱালোঁ আৰু কি বনালোঁ তাৰ পৰা। ফাৰ্ষ্টৰ পৰা দেখাইছোঁ। এয়া আমি ঘৰতে মাছ কিনিছিলোঁ কাৰণ বেপাৰী ঘৰলৈ আহিছিল আৰু ইমানবোৰ মাছ কিয় কিনিছোঁ দেখাই আছোঁ। ফাৰ্ষ্টতে আমি মাছখিনি কিনি উঠি বাচিবৰ কাৰণে লৈ গৈছোঁ আৰু এয়া চাওক, মায়ে মাছ বাচিব ধৰিছে এটা এটাকৈ। বহুতখিনি আছে, টাইমো বহুত লাগিব। এয়া মাছ বচা হোৱাৰ পিছত এনেকৈ হেং কৰি দিলে চালনীখন দেউতাই। তাৰপিছত এয়া মাহঁতে মাছ ধুই আছে। মাছখিনি ভালকৈ চাফাকৈ ধুই লোৱাৰ পিছত আমি দুয়োটাই মিলি এনেকৈ চালনীখনত মাছবিলাক সিঁচৰিত কৰি দিলোঁ। ভিডিঅ' কৰিব আহিলে নেকি? আৰু এয়া গোটেইখিনি দিয়া হোৱাৰ পিছত দেউতাই জুইটো উঠাই দিছে ভালকৈ, আৰু জুইটো মিডিয়াম ফ্লেমত ৰাখিছোঁ যাতে বহুত হাইও নহয় আৰু ল'ও নহয়। তাৰপিছত লাহে লাহেকৈ মাছবিলাক শুকাবলৈ ষ্টাৰ্ট কৰিছে আৰু লাষ্টত চাওকচোন এনেকুৱা হৈ গৈছে প্ৰায় ৩-৪ ঘণ্টামানৰ মূৰত। আপোনালোকে যদি ঘৰতে কৰিব খোজে কৰিব পাৰে। তাৰপিছত আমি এই শুকান মাছবোৰেৰে মিক্সিত বঢ়িয়াকৈ দি লৈ খুন্দিম বুলি ভাবিছোঁ। আৰু আপোনালোকে চাগে খাই খুবেই প্ৰিয়। আমি একচুৱেলি এইবোৰ ঢেঁকীত খুন্দিব লাগে, কিন্তু আমাৰ ঘৰত ঢেঁকীৰ ব্যৱস্থা নাই কাৰণে মিক্সিতে খুন্দা হৈছে। ফাৰ্ষ্টতে আমি গোটেইখিনি মাছ আৰু তাৰ লগতে আমি দিনতে কচু কাটি কিনে এনেকৈ সৰু সৰুকৈ কাটি ৰ'দত শুকুৱাই থৈছিলোঁ। আৰু তাৰপিছত এই শুকোৱা কচুখিনি আমি মাছখিনিৰ লগতে মিক্সিৰ বাতিত খুন্দি লৈছোঁ। তাৰপিছত অলপ কলাখাৰ এটা চৰিয়াত আৰু হালধি মানে পৰিমাণ অনুযায়ী দিব। তাৰপিছত নিমখো সোৱাদ অনুযায়ী দিছোঁ। দি কিনে গোটেইখিনি আমি ধুনীয়াকৈ মিক্স কৰি লৈ সেই খুন্দা মাছখিনিত দি লৈছোঁ। আৰু এতিয়া আমি গোটেইখিনি মিক্স কৰিম আৰু এইবোৰ কাম হাতেৰে কৰিলে বেছি ভাল হয়, খাবলৈও সোৱাদ হয়। পাৰিলে আপোনালোকেও এনেকৈ কৰিব চেষ্টা কৰিব যদি ঘৰতে খুন্দা মাছ বনাব খোজে। আৰু এনেকুৱা কাঁচৰ বটল এটাত আপোনালোকে বস্তুখিনি সুমুৱাই থৈ বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে, 1-2 মাহলৈ। তাৰপিছত অলপ অলপ উলিয়াই খাই